যিবিলাকে নিজৰ স্বাৰ্থ এৰিব নোৱাৰে তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে আপুনি চাব ইউপিপিএল এৰি পেলাইও বহুতে বেলেগ দলত গৈছে আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয় গোটেই দেশতে আপুনি চাব ইভেন বিজেপি এৰি পেলাইও অন্য দলত গৈছে কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে সেইটো হয় কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয় আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে সিহঁতৰ কাৰণে ইউপিপিএলে জিকিছে বুলি মই নাভাবো ইউপিপিএলে জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিটি তেখেতসকলে তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টিয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে আৰু মই ভাবো যেহেতু ইউপিপিএল বিজেপি ষ্টেটৰ আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনৰ প্ৰথম এই ভুলটো কৰিলে আকৌ এইবাৰ বহুতো আমাৰ বিটিসি বাসীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি এতিয়া আপোনালোকৰ স্থিতি কেনেকৈ হ'ব ইণ্ডিয়া বা এনডিএ কাৰোৰ লগত কেনেধৰণে থকাৰ কথা আমি এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই আমাৰ ইণ্টাৰেষ্ট হ'ল বিটিসি বাসী আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ মানে বিটিসিত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰে এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ ট্ৰেডিশ্যনত বাকী আছে আৰু যিটো দেখা গৈছে ইউপিপিএল দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব এইটো দেখা গৈছে তো ৰাইজে মেণ্ডেট হিচাপে ইউপিপিএলক ভোট দিছে এইটো মই কেণ্ডিডেট হিচাপে কেণ্ডিডেট হিচাপে মই গ্ৰহণ কৰিলোঁ যদিও বা কষ্ট পাইছোঁ তথাপি মই গ্ৰহণ কৰি লৈছোঁ আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ বিপিএফ শুভাকাংক্ষী বিটিসি বাসীয়ে যেনেকৈ ভোট দি পেলাই মোক সঁহাৰি জনালে ইউপিপিএলৰ নিচিনা য'ত বহুতো দল তেখেতসকলৰ লগত আছে আৰু চৰকাৰত আছে তেখেতসকলে আৰু তেখেতসকলৰ লগত ওৱান অফ দি ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বিজেপিও লগত আছে এজিপিৰ লগত আছে জিএছপিও আছিলে গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত মিত্ৰ দলৰ লগত বিপিএফ দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে সেইটো যদি চাই তেতিয়াহ'লে বিটিসি বাসীৰ যিটো আচল যিটো মনোভাৱ আমি সেইটো দেখিবলৈ পাওঁ আৰু সেইটো আমাৰ যদিও বা ভোটত আমি হাৰিম আমাৰ বিটিসি বাসীৰ যিটো মেণ্টেলিটি এইটো হাৰা বুলি ক'ব নোৱাৰে আমি ইন আদাৰ চেন্স আমি জিকি আছোঁ কাৰণ বিপিএফ দলে চৰকাৰত নাই আৰু অকলে কোনো দলৰ ছাপোৰ্ট নোলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে মই সকলো বিটিসি বাসী আৰু স্পেচিয়েলি একদম কোকৰাঝাৰ লোকসভা সমষ্টিবাসী বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠী আৰু ভাষাভাষীক মই বিপিএফক দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ ইউপিপিএলৰ
কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেখেতৰ জিকাটো নিশ্চিত হৈছে গতিকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন দিছোঁ শুভেচ্ছা দিছোঁ কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মই আশা কৰিছোঁ বিটিচিবাসীৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ সৰু ডাঙৰ সমস্যাবোৰক লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত বহুতো সমস্যা আছে আমাৰ বিটিচিত এইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব এইটোকে মই আশা কৰিছোঁ এই ইলেকশ্যনটো আমাৰ বিপিএফৰ কাৰণে ডাঙৰ এটা লেচন ইয়াৰ পৰা আমি বহুতো শিকিলোঁ আপোনালোকে জানে UPPL BJP AGP তেখেতসকলে একেলগে যিমান তেখেতসকলৰ মানে শক্তি আছে এই শক্তি প্ৰয়োগ কৰি পেলাই ইলেকশ্যনত নামিছে আমি BPF দলে অকল মানে আলন আমি ষ্টেণ্ড কৰিছোঁ আৰু ৰাইজে সঁচাসঁচিকৈ BPF দলক ইমান ভাল পাইছে আৰু আমাৰ হাৰাৰ কথাটো আমি নকওঁ আমি জিকিছোঁ ইন আদাৰ ৱৰ্ড যে ৰাইজে BPFৰ লগতে আছে আৰু সদায় থাকিব আগন্তুক দিনত আমাৰ ৰাজনীতি আৰু বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আজি সেই ইলেকশ্যনত আমি যিটো অনুভৱ কৰিলোঁ যিটো সন্মুখীন হ'লোঁ যি সমস্যা আমি দেখিলোঁ যিটো আমি পূৰণ কৰিব পৰা নাই সেইবোৰ পূৰণ কৰি পেলাই আৰু সেই শিক্ষাটো লৈ পেলাই আগন্তুক দিনত BPF দলক বেছি শক্তিশালী কৰিবৰ কাৰণে আমি কাম ইয়াৰ আগত BTC ইলেকশ্যন আহিব আৰু সেই BTC ইলেকশ্যনত BPFৰ লগত যেহেতু BTC বাকী আছে যদিও বা এইবাৰ MP ইলেকশ্যনত আমি জিকিব নোৱাৰিম বহুতো কাৰণ থাকিব গতিকে সেইবোৰ চাই চিতি আমি কেনেকৈ 2025 চনত BTC ইলেকশ্যনত আমি জিকিব পাৰিম ইয়াৰ কাৰণে আমি কাম কৰিম আৰু BTC জিকি পেলাই 2026 চনত এছেম্বলি ইলেকশ্যনত আকৌ BPF দল হিচাপে BTC অঞ্চলত যে 15টা সিট আছে সেই সিটৰ পৰা আমি কেনেকৈ জিকিব পাৰে ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিম বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায় ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম BTC বাকী এতিয়াও BPFৰ লগতে আছে এইবাৰ ইলেকশ্যনত আপোনালোকেতো দেখিছে যিটো মই মিছা প্ৰতিশ্ৰুতি বুলি ক'লো যে অৰুণোদয় যিটো ফৰ্ম বিলোৱা ইলেকশ্যনত আগত ফৰ্ম বিচাৰি গ'লেও নাই বুলি কৈছে কিন্তু ইলেকশ্যনৰ সময়ত কড অফ কণ্ডাক্ট থাকোঁতেও এইটো সময়তে গাঁৱে গাঁৱে টাউনে টাউনে ঘৰে ঘৰে গৈ পেলাই মনাত লৈ মানে অৰুণোদয়ৰ ফৰ্ম যাচি দিয়াটো এইবোৰ কিমান মানে বিশ্বাসযোগ্য কাৰ্য গতিকে সেইবোৰকে বহুত আমাৰ অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে কিবা এটা পাব পাৰে বা পাম এইটো আশাত ভোট দিছে এইটো আৰু কণ্টিনিউ কৰিব নোৱাৰে বেছি দিন সেইটো এই মিছা প্ৰতিশ্ৰুতিটো বাৰে বাৰে দেখি আহিছে